নমস্কাৰ বন্ধুসকল, বিশেষকৈ আমি কলম মাৰি আছোঁ। বহুত ধূলি হৈ গ'ল। তো যি কি নহওক, বিশেষকৈ কলম এডোখৰ মাৰিব দিছিলে, বিশেষ প্লট হয় নিশ্চয় এইখিনি দেখা পাইছে। DS মাৰিব কৈছিলে, কি কাৰণে বাগানখন DS মাৰিব নোৱাৰিলোঁ, কি কাৰণে এতিয়া LP হৈ থাকে, কি কাৰণে বাগানটো মেইনটেনেঞ্চ নকৰাৰ কাৰণে। বিশেষকৈ আমি যিটো কওঁ যে কলম চাৰ্কুলটো আমি মেইনটেনেঞ্চ কৰিব লাগিব। গতিকে আমি তেখেতলোকে মেইনটেনেঞ্চ কৰা নাই। চব এতিয়া DS মাৰিবলৈ কৈছে, কেনেকৈ DS মাৰিব আপোনালোকে চাওকচোন, কিবা আছেনে আপোনালোকে চব। গতিকে আপোনালোকে যিমান যিসকলে বাগান চলাই আছে, তেখেতলোকে বিশেষকৈ কলম চাৰ্কুলটো একদম পূৰা মেইনটেনেঞ্চ কৰিব। আমি বিশেষকৈ লিজত দিয়াৰ কাৰণে হৈছে, বাগানখন লিজত দি দিয়াৰ কাৰণে মানে দিগদাৰ হৈ গৈছে। এতিয়া কি বুলি মাৰিব আপুনি চাওকচোন, এইটো চব ক'ত মাৰিব আপুনি। গতিকে মেইনটেনেঞ্চটো মেইন। গতিকে আপুনি এইখিনি বিশেষকৈ বাইছো হয়, ST আছে। ST গছটো খালি বহুত কোমল হয়। এইটো 22 জাতটো চাই লওক, পাতখিনি 22। এইটো আমাৰ এইটো হৈছে জাতটো 25 নম্বৰ 22 থাকি অলপ পাতটো অলপ সৰু চিলি আৰু ST আছে, প্ৰায়ভাগ ST আছিলে। ST গছটো বহুত কোমল। গতিকে কলমটো মেইন। গোটেই চাহ বাগানৰ পাতৰ ওপৰত ডিপেণ্ড কৰে কলমটো যদি আপোনালোকে পাত লাগে বুলিয়ে জলদি ছিঙি দিয়ে, তেতিয়া নহ'ব। এইবিলাক ST গছ হয়। এতিয়া যিটো আমি কলম মাৰিছোঁ, প্ৰায় LP হৈ গৈছে। LP দি দিছোঁ, আৰু LP দিয়াৰ পিছত কি হ'ব, এতিয়া 5 পাতত ছিঙিব লাগে। আৰু যদি তেখেতে 5 পাতত নিছিঙে, অলৰেডি তেখেতৰ লছ। আমি অলৰেডি বুজাই দিছোঁ বাৰু, যিখিনি জানো যে 5 পাতত ছিঙিব, নহ'লেও ফুট হিচাপে আপুনি ছিঙিব লাগিব 5 পাতত। তো সেইটোৱে বুজাই দিছোঁ। বহুত সুন্দৰকৈ মাৰি দিছোঁ আমি। কষ্ট হয় বিশেষকৈ বহুতখিনি। তো ঠিক আছে, এনেই দেখালোঁ আপোনালোকক। আৰু এইখিনি যদি আপোনালোকে জানি বুজি যদি কিবা এটা শিকিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এইটো আমাৰ 17 নম্বৰ চব। 17 নম্বৰটো জাতটো বেলেগ। এইখিনি চব 17 নম্বৰ। এইটো 17 নম্বৰ বুলি কয়। এইটো 10 জেগাত বহুত ভাল। এইটো STটো বাম জেগাত ভাল। এইটো 22 হয়। গোটেইকেইটা প্ৰজাতি আছে ইয়াতে চাহ গছৰ। হায়েষ্ট ভাল প্ৰজাতি হৈছে STটো কিন্তু পাতৰ কাৰণে বহুত ভাল কোৱালিটি পাত ওলায়। এইটো 25 নম্বৰ। 3টা জাতৰ আছে ইয়াত। এইটো আমি কলম কৰি দিলোঁ বাৰু অলৰেডি। গতিকে যিসকলৰ বাগান আছে, যিসকলে নাজানে বাৰু, প্ৰায় ব্যক্তিয়ে জানে বাৰু, যিসকলে নাজানে মেইনটেইন কৰক কলমটো, লগতে পাত ছিঙাটো মেইনটেইন কৰক। পাত ছিঙাটো যদি মেইনটেইন কৰিব পাৰে, তেতিয়া গছজোপা আপোনাৰ বহুত সুন্দৰ হৈ থাকিব। গতিকে ঠিক আছে, ধন্যবাদ।